পুলিশ মুর্দাবাদ, রমজান আলী গ্রেপ্তার করো। এইবোৰ মাল ন? আচ্ছা, বিজেপি বেনাৰ লৈ গাড়ীত গোটেই গাঁওখন দি আহিছে ন আপোনালোকে? একদম খাগৰি পথাৰ একদম ভিতৰ দি আহিছে যে আপোনালোকে। কোনে কাৰ নেতৃত্বত আহিছে? ঘৰৰ মাল এনেকে দিব পাৰি নেকি? ইয়াত মদৰ বটল, মাংস, গাড়ী লৈ বা আচ্ছা। গাড়ীখনৰ নম্বৰ প্লেটটো এইখন বিজেপি বেনাৰ, বিজেপি গাড়ী দেবো। গোটেই গাঁও বিলাই আছে মদ। এইবোৰ গোটেই খতম, মালে মাল ফুল হৈ আছে। কিমান দিলে এতিয়ালৈকে? কিমান দিলে কওক? ধৰক সেইখিনিক ধৰক। আমি ধৰিলো ৰিপৰ্টাৰ ফোন মাৰ ওলাই আহিব মই মাৰিছো। জুনে জুনে ৰেকৰ্ডিং কৰি মুৰ্দাবাদ মুৰ্দাবাদ যদি এভিডেন্স আমি ৰাইজে যদি এভিডেন্স দিবলগীয়া সভাখন কি কৰে মিন্টু মুসাক গ্রেপ্তার করো, রমজান আলী গ্রেপ্তার করো। তুমি যদি অসমীয়া, তুমি যদি অসমীয়া, বিজেপি মুর্দাবাদ, বিজেপি মুর্দাবাদ। আছে হেন্দাল লোৱা নাই, আছে হেন্দাল লোৱা নাই, আছে হেন্দাল লোৱা নাই। Police go back! Police go back! Police মুর্দাবাদ! অপরাধী গ্রেপ্তার করো! অপরাধী গ্রেপ্তার করো! অপরাধী গ্রেপ্তার করো! পুলিশ মুর্দাবাদ! পুলিশ মুর্দাবাদ! পুলিশ মুর্দাবাদ! জয় অসম! অসম ছাত্ৰ সন্থা জিন্দাবাদ, ছাত্ৰ সন্থা জিন্দাবাদ, ছাত্ৰ সন্থা জিন্দাবাদ, অসম পুলিচ মুৰ্দাবাদ। থানাত
আপুনি সেই লিটিং মাৰি আছে আমাৰ লগত মাৰি আছে মন যাব আপোনালোকে এবাৰ তালৈ যাব লাগে ন তাত ল'ৰা মাৰিছে ল'ৰা মাৰিছে ছাৰ আপোনালোকে মাৰি আছে এইকেইটা পচাব লাগে না পুলিচক আমি এটা কথা স্পষ্ট কৰিছো যে এঘণ্টাৰ ভিতৰত আপোনাৰ কথা মতে একো নহ'ব আপোনাৰ হাতত বহাই দিবলৈ কথা নাই আপোনাৰ হাতত বহাই দিয়া কোনো ৰাইট নাই এক মিনিট এখন আমি এফআইআৰ এঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দিছিলোঁ আৰু এঘণ্টাৰ ভিতৰত যদি পুলিচে যোনকেইজন মানুহক আমাৰ মাৰিছিলে তেওঁলোকে যদি গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে কাইলৈ ৰাতিপুৱালৈকে হ'লে আমি ৰাস্তা ব্লক কৰি থম আৰু পুলিচে 100জনৰ ঘৰত 200জনৰ ঘৰত ধৰিব আমি কিন্তু ৰাস্তা ব্লক কৰি থম ৰাতিপুৱালৈকে গতিকে কোনো নাযাব আৰু যিমান মানুহ পায় মাতি দিয়ক এঘণ্টাৰ ভিতৰত যোনে যোনে আমাৰ লগত মাৰিছিলে গ্ৰেপ্তাৰ কৰিব লাগিব এফআইআৰখন দিবলৈ আৰু আধা ঘণ্টা সময় লাগিব 4-5জন ল'ৰাক মাৰিছে মূৰ ফাটিছে গতিকে আপোনালোকে অকণমান থানা বাহিৰত গৈ শান্ত হওক তাৰপিছত আমি থানা ৰাস্তাত গৈ আমি আন্দোলন কৰিম একেলগে ল'ৰাজনক আমি প্ৰথমতে হয় আপোনালোকে নিশ্চিতভাৱে জানে যে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈক বিজেপিৰ ভেৰণীয়া বাহিনীয়ে খেদি প্ৰাণ ল'বৰ কাৰণে চেষ্টা কৰিছিলে আৰু আপোনালোকক আজি অতি দুখেৰে জনাওঁ যে চিন্তু গগৈ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ বৰ্তমান বিজেপিৰ বাবে চকুৰ কুটাৰ ৰূপে ৰূপান্তৰিত হৈছে বিভিন্ন সময়ত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ যি দুৰ্নীতি আছে বিজেপি চৰকাৰ সেই দুৰ্নীতিৰ বিৰুদ্ধে অতি সবলভাৱে মাত মাতি গৈছিলে কিন্তু আজি দুৰ্ভাগ্যবশতঃ আন্ধাৰৰ সুযোগ লৈ চোৰৰ দৰে পাছফালৰ পৰা বিজেপি ভেৰণীয়া বাহিনীয়ে অতি নিশংসভাৱে হত্যা কৰিবৰ বাবে খেদি গৈছিলে গতিকে এই কাৰ্য আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই আপোনালোকৰ জৰিয়তে এটা কথা সকীয়াই দিব খুজিছোঁ যে 1 ঘণ্টাৰ ভিতৰত বিজেপি ভেৰণীয়া বাহিনীক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথা কিন্তু মাৰ্ঘেৰিটা ৰাজপথ অনিৰ্দিষ্টকালীনভাৱে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বন্ধ কৰি থ'ব কোনে কোনে আঘাত পাইছে আপোনালোক হয় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ উপ সভাপতি পিংকু শইকীয়া সহকাৰী সাধাৰণ সম্পাদক অভিষেক বৰুৱাই অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গতিকে আমি আপোনালোকৰ জৰিয়তে পুলিচ প্ৰশাসনক এটা কথা সকীয়াই দিব খুজিছোঁ যে আপোনালোকে বিজেপিৰ ভেৰণীয়া বাহিনীক সুৰক্ষা নিদি জনসাধাৰণক সুৰক্ষা দিয়ক আজি আপোনালোকে ইমান সুৰক্ষাই পুলিচ প্ৰশাসনে গিজগিজাই থকা অৱস্থাটো মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কেনেধৰণেৰে প্ৰাণ ল'বলৈ চেষ্টা কৰিছিলে ইও কিন্তু এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে গতিকে পুলিচ প্ৰশাসনে এটা কথা সকীয়াই দিব খুজিছোঁ যে তেওঁলোকে বিজেপিৰ হৈ কাম কৰিবলৈ বাদ দিয়ক জনসাধাৰণৰ হৈ কাম কৰক অন্যথা কিন্তু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন ঘটনাটো কেনেকৈ সংঘটিত হ'ব পাৰে ঘটনাটো সংঘটিত হ'ব পাৰে যে আমি
গোপন সূত্ৰৰ পৰা গম পাইছিলোঁ যে বিজেপিৰ ভেৰণীয়া বাহিনীয়ে মদ আৰু পইচাৰ বিলাবলৈ গৈছিলে। সেইকাৰণে সেই সূত্ৰৰ পম খেদি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি এটা দলে তেওঁলোকে গৈছিল আৰু তেওঁলোকৰ তাত বিজেপি আগতে বাহৰ পাতি থকা বিজেপি ভেৰণীয়া বাহিনীয়ে তেওঁলোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে আৰু সেই আক্ৰমণত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ অতি গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে। কোন কোন আছিলে তাত যিটো ঘটনা হয়? আমি জনাৰ তথ্য অনুসৰি তাত বিজেপিৰ প্ৰদীপ সিং বুলি আছে এজন মানুহ আছিল আৰু তাৰ লগতে অন্য প্ৰায় 100জনমান মানুহ আছিলে বুলি আমি প্ৰথম এই পৰ্যায়ত গম পাইছোঁ। আপোনালোকে এফআইআৰ দিছে নেকি এতিয়া? হয়, আমি এফআইআৰ দিছোঁ। ঠিক আছে। বজাৰ পৰা আমি এক গোপন সূত্ৰৰ পম খেদি আমি দিৰক বাগানত আমি ছাত্ৰ সন্থাৰ কেইবাজনো কৰ্মী আৰু আমি লগত আমি অভিযান চলাইছিলোঁ যে আমাৰ গোপন সূত্ৰৰ পম খেদি আমি গম পাইছিলোঁ যে বিজেপিৰ কোনোবা পালি নেতাই দিৰক বাগানৰ প্ৰায় লাইনে গৈ পিনি মদ মাংস আৰু অবৈধভাৱে টকা বিতৰণ কৰি আছে আৰু কাইলৈ তেওঁলোকক ভোট প্ৰদান কৰিব লাগে। গতিকে এক গোপন সূত্ৰৰ পম খেদি আমি ছাত্ৰ সন্থাই প্ৰচাৰ আমি হেৰি কৰি থাকোঁতে তেতিয়া তাত আমি তেওঁলোকক হাতে লোতে ধৰাৰ পিছত আমি ভিডিঅ' কৰাৰ পিছত আমি যেতিয়া তাৰ পৰা ওলাবলৈ লওঁতেই বিজেপিৰ প্ৰায় 20খনমান গাড়ীত যোৱা এটা 100জনীয়া দলে আমাৰ প্ৰচণ্ড মাৰপিট কৰিছে, আমাক ঠেলা যোৱা কৰিছে, আমাক প্ৰাণে মৰাৰ ভাবুকি দিছে, তেওঁলোকে গুলিয়াই আমাক বাগানৰ পেলাই দিম এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে। ছাত্ৰ সন্থা কৰিছে, তহঁতি কিবা কৰিছে, ওলোটাই আমাক তেওঁলোকে ব্লেকমেইলিং কৰিছে যে আমি এজেপিৰ হৈ কেম্পেইনিং কৰিছোঁ। তেওঁলোকৰ মদ মাংসখিনি আমাক দি পিনি তেওঁলোকে আমাক ভয় দেখুৱাই আমাক মাৰপিট কৰি তোমালোকে কিয় মদ মাংস বিলাইছা এজেপিৰ নামত ছাত্ৰ সন্থা হয় এনেকুৱা ধৰণৰ আমাক ওলোটাই তেওঁলোকে ব্লেকমেইলিং কৰিছে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আগন্তুক 1 ঘণ্টাৰ ভিতৰত যিকেইজন দুখীয়া মোক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, প্ৰদীপ সিং, মই নামৰ সৈতে কৈছোঁ, প্ৰদীপ সিং, মিণ্টু কোচ, বিতুপন শৰ্মা, ৰমজান আলী, কোনোবা কাজল তাছা আৰু নিৰ্মল ওৰাং, মই এওঁলোকৰ চেহেৰা সম্পূৰ্ণভাৱে চিনি পাইছোঁ। গতিকে এইকেইজন লোকক আগন্তুক 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লাগিব আৰক্ষী প্ৰশাসনে, অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই আজি গোটেই ৰাতি পথ অৱৰোধ কৰিম, কাইলৈ কিন্তু কি হয় ঠিক নাই। গতিকে আমাৰ প্ৰশাসনৰ মাধ্যমে আমি অনুৰোধ কৰিছোঁ অনতিপলমে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আপোনাক প্ৰহাৰ কৰিছিলে নেকি? নিশ্চয়ভাৱে মোক তেওঁলোকে পিঠিত প্ৰায় মই বেজি ল'ব লগা অৱস্থা হৈছে, তেওঁলোকে মোৰ মূৰত আঘাত কৰিছে, মূৰত তেওঁলোকে ঘুচা এটা মাৰিছে, পিঠিত মাৰিছে, পিছফালৰ পৰা আক্ৰমণ কৰিছে। কিন্তু ক'ব লাগিব যে তেওঁলোকৰ এই ধৰণৰ গণতান্ত্ৰিক দেশখনত তেওঁলোকে এনেকুৱা ধৰণৰ গুণ্ডা, তেওঁলোকৰ ফেচিষ্ট মনোভাৱ, যি আক্ৰমণকাৰী মনোভাৱ, এই মনোভাৱ তেওঁলোকে পৰিহাৰ কৰিব লাগিব, অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ক্ষান্ত নাথাকোঁ। আজি প্ৰায় 6:45 বজাত আমাৰ অফিচত এটা ফোন আহিলে যে ইয়াতে আমাৰ বিজেপিৰ অফিচৰ পৰা বহুকেইটা গাড়ীত মদ আৰু টকা মাংস এইবিলাক লৈ ওলাইছে আৰু বালিজানৰ পৰা বিশেষকৈ খবৰ আহিলে যে বালিজানত সিহঁতি ডিষ্ট্ৰিবিউশ্যন কৰি আছে মদ আৰু মাংস অ'পেনলি ঘৰে ঘৰে সোমাই কোনো ধৰণৰ ইয়াতে চেকিঙৰ ব্যৱস্থা নাই। অ'পেনলি যেতিয়া মই লগে সেই খবৰটো পোৱাৰ লগে আমাৰ যুৱ শক্তিৰ আমাৰ ৰাজীৱ দুৱৰা তেখেতে তেওঁৰ লগত যিখিনি পাইছিলে আমাৰ গকুল ৰাজকোঁৱৰ আৰু তেওঁৰ ভাইটি আছিলে না ৰাতুল, তেওঁৰ ককাইদেউ আৰু 2 ল'ৰাৰ লগতে যি আছিলে ওচৰত অফিচত ভিৰ হৈ আছিলে। অফিচত আমি পুলিং এজেণ্টৰ কাম কাজবিলাক চলাই আছিলে, অফিচত বহুত ল'ৰা চলাই আছিলে। সেইখিনি ভিতৰত সিহঁতি 4-5জন গাড়ী এখন আছিলে, সি ওলাই গ'ল। যোৱাৰ লগে ৰাস্তাত দেখি পালে যে সিহঁতি বালিজানত বহুকেইটা ল'ৰাই এনেকৈ বিলি কৰি আছে। তাতে কেইবাজন মানুহ চিনি পায় তেখেতে। লগে তেখেতসকলে ভিডিঅ' কৰা আৰম্ভ কৰাৰ যেতিয়া চেষ্টা কৰিলে, সিহঁতি মোবাইলটো কাঢ়ি ল'লে, লগতে মাৰপিট কৰিলে, ধৰি তেখেতক কাপোৰ চাপোৰ ফালি দিলে, ডিঙি চেপি ধৰিছে। প্ৰদীপ সিং বুলি কোনোবা এজনে, তাৰ লগত আৰু কেইবাটা ল'ৰা আছে যাৰ নাম আমি এফআইআৰ দিবলৈ আহিছোঁ এতিয়া। সেইখিনি ল'ৰাই তাক ডিঙি চেপি ধৰাৰ পিছতে সি যেনে তেনে তাৰ পৰা বাচি ওলাই আহি বাগানৰ ভিতৰ ওলাই মাকুমকিলা পানী, এইটো নদী, আমাৰ দিহিং নদী পাৰ হৈ আজি মাকুমকিলা পালে। তাৰ পৰা ফোন কৰি ইয়াক জনালে আমাৰ প্ৰেছিডেণ্টক যে এনেকৈ মই কৰিছোঁ আৰু তেখেতৰ ভাইক তেওঁ দেখি পাইছে যে গাড়ীত উঠাই সেইখিনি কিডনেপ কৰি তাৰো মোবাইল হাতৰ পৰা কাঢ়ি ল'লে আৰু কেইবাটা মানুহ মাৰপিট কৰিছে। তাতে ওচৰা-ওচৰি যিখিনি আমাৰ পাৰ্টিৰ ৱাৰ্কাৰ আছিলে, লোকাল যিখিনি আছে, বাইক এখন আছিলে আমাৰ পাৰ্টি ৱাৰ্কাৰৰ বাইক এখন সি ওচৰত থিয় হৈ আছিলে, সেইখন বাইক গুৰ মাৰি পেলালে। এইখিনি উদ্ভণ্ডালি চলাই আছে। কণ্টিনিউৱাছ মই টেলিফোন কৰি আছোঁ, কেইবাটা জেগাত খবৰ পাই আছোঁ। আজি অলপ দেৰ আগতে আমাৰ লামা গাঁৱত টকা বিলি কৰি আছে অ'পেনলি আমাৰ 2জন বিজেপি কৰ্মী আৰু আমাৰ
আমাৰ খবৰ আহিলে বৰুৱা গ্ৰাণ্টৰ পৰা তাতেও ঘৰে ঘৰে মদ বিলাই কৰি আছে। 4খন বলেৰো গাড়ী পৰা নামি তাতে ৰেকৰ্ডিং কৰাৰ চেষ্টা কৰিলে আমাৰ এজন কৰ্মীয়ে সেইজনৰ মোবাইলটো ভাঙি পেলালে তাতে ৰেকৰ্ডিংটো, আৰু লগে লগে সি পলাই গ'ল। তাৰ পৰা ভয়ত আমি পুলিচ ষ্টেচনত ফোন কৰিছোঁ। এতিয়ালৈকে কোনো এজন ব্যক্তি এই অঞ্চলবিলাক ঘূৰা নাই। এজনো ইলেকশ্যন অফিচৰ পৰা বা পুলিচ ষ্টেচনৰ পৰা এতিয়ালৈকে গৈ পোৱা নাই। অ'পেনলি মদ মাংস বিলি কৰি আছে বিজেপিয়ে, কাৰণ তেখেতসকলে সম্পূৰ্ণভাৱে গম পাইছে যে কোনো কাৰণে ৰাইজ তেখেতসকলক ভোট নিদিয়ে। সিহঁতি টকাৰ এই লুণ্ঠন কয়লা চুৰিৰ টকাত তেখেতসকলে ভাবিছে ভোটাৰক কিনিব মদ মাংস খুৱাই। সেইটো কোনো কাৰণে মাৰ্ঘেৰিটা মানুহে মানি নলয়। এনেকুৱা উদ্ভণ্ডালি, গুণ্ডামি, বদমাচি আৰু মানুহক খুন কৰাৰ চেষ্টা কৰা, সেইবিলাক মাৰ্ঘেৰিটাৰ মানুহে মানি নলয়। আৰু আমি নিশ্চিত ৰূপত এই প্ৰতিবাদ মানুহে অহা কালি বেলটৰ যোগেদি মানুহে এইখিনি প্ৰমাণ কৰিব। আৰু আমি উচিত ব্যৱস্থা ল'বৰ কাৰণে এইবিলাক গুণ্ডা প্ৰকৃতিৰ মানুহবিলাক বিজেপি যিখিনি চলাই আছে এই গুণ্ডাসকলক যাতে ইমিডিয়েটলি এৰেষ্ট কৰে, নহ'লে আমি এইখিনি লৈ কিনে আমাৰ যি পাৰ্টিৰ তৰফৰ পৰা যিখিনি কৰণীয় আছে আমি নিশ্চিত ৰূপত কৰিম।